ফ্ৰেণ্ডছ নমস্কাৰ মই সুমি আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আজি মই যাবলৈ ওলাইছোঁ সৰ্থেবাৰী সভাৰ হোম হয় আৰু শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ 156 সংখ্যক সৰ্থেবাৰী সভা মহোৎসৱ আৰু মই হোমত যাবলৈ ওলাইছোঁ। বহুত ভাল লাগে হোমত গৈ আৰু আমাৰ পৰা 4-5 কিলোমিটাৰ সভা মহোৎসৱলৈ, কিন্তু আমি প্ৰত্যেক বছৰে তাত সেৱা জনাবলৈ যাওঁ। মহাপ্ৰভুৰ শ্ৰীচৰণত আমি সেৱা জনাবলৈ যাওঁ আৰু আপোনালোকো সকলোৱে আহিব সভা মহোৎসৱলৈ স্বাগতম জনাইছোঁ। আৰু বলক আপোনালোককো সভাখন দেখুৱাই থাকিম কেনেকুৱা লাগে। আৰু তাত এটা বিশেষ কথা হৈছে, সৰ্থেবাৰী সভাৰ এটা বিশেষ কথা হৈছে যে সৰ্থেবাৰী সভা মহোৎসৱত হোম যজ্ঞ 108জন পুৰোহিতে হোম যজ্ঞ কৰে। 108জন পুৰোহিত, সেইটো বহুত ভাল লাগে, চাবলৈ বহুত ভাল লাগে সঁচাকৈ। আপোনালোকে সকলোৱে সভালৈ আহিব, চাব লাগিব। শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ চৰণত আশীষ ল'ব, ভাল লাগিব, সকলোৰে অপায় অমংগল দূৰ কৰিব আৰু আপোনালোকে সকলোৱে আহিব। আৰু বলকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকিব, ময়ো এতিয়া গৈ থাকোঁ। বহুত দেৰি হৈ গ'ল, 2টামান বাজিলে আহোঁতে বলকচোন আপোনালোকক আজি সভা দেখুৱাম। আহি পালোঁ আৰু এতিয়া চাকি জ্বলাবলৈ চাকি লৈ আছোঁ। জ্বলাই আছোঁ আৰু এইফালে চাকি জ্বলাই আছে, ময়ো জ্বলাম।
ভক্তবৃন্দই বহি নাম কীৰ্তন কৰি আছে, ইমান ভাল লাগিছে। আৰু চাওকচোন মন্দিৰৰ চাৰিও কাষটো আপোনালোকক দেখুৱাইছোঁ, ইমান ধুনীয়া, ইমান ভাল লাগিছে। হোমযজ্ঞ কৰি আছে, পুৰোহিতে ইমান ধুনীয়াকৈ হোমযজ্ঞ কৰিছে চাওকচোন মন্দিৰৰ ভিতৰ ভাগত। আৰু ইয়াত বহুত পুৰোহিত আছে, বহুত কেইজনে পুৰোহিত আছে ইয়াত এনেকৈ বহি আছে, শাৰী পাতি ধুনীয়াকৈ বহি আছে আৰু সেইফালে হোমযজ্ঞ কৰি আছে। আৰু সঁচাকৈ বহুত চাবলগীয়া, আৰু আমি ইয়াত আহিয়ে থাকোঁ প্ৰত্যেক বছৰে, আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু এইবাৰতো মন্দিৰটো ইমান ধুনীয়া কৰিছে যে দেখিয়ে ভাল লাগি আছে, নতুনকৈ বহুত কাম কৰা হৈছে মন্দিৰটো। আৰু মন দেখুৱাই থাকিম, প্ৰসাদ ল'বা পাইলা লৈ আছে। আপোনালোকৰ উপস্থিতিয়ে আমাৰ এই সভা মহোৎসৱক ধন্য কৰি তুলিছে। আগন্তুক সময়ত এনেদৰে আপোনালোকৰ উপস্থিত কামনা কৰিছোঁ। শেষত যিসকল ধৰ্মপ্ৰাণ ব্যক্তিয়ে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সশ্ৰীকৰণত বিভিন্ন দান বৰঙণি আগবঢ়াইছে, সেইসকল ব্যক্তি আৰু পৰিয়ালৰ সুফল কামনা কৰি মহাপ্ৰভুক উদ্দেশ্যে আৰু বৰপ্ৰসাদ ডাঙৰীয়াক সকলো মংগলাৰ্থে এটি হৰিধ্বনি দিবলৈ আহ্বান জনালোঁ। পুনৰ ধৰ্মপ্ৰাণ ৰাইজক সেৱা জনাই মোৰ বক্তব্য ইয়াতে সামৰি কৰিছোঁ। ওম শান্তকারং ভুজগশয়নং পদ্মনাভং সুরেশং বিশ্বধারং গগনসদৃশং মেঘবর্ণং শুভঙ্গং লক্ষ্মীকান্তং কমলনয়নং যোগীভির্ধ্যানগণ্যং বন্দে বিষ্ণুং ভবভয়হরং সর্বলোকৈকনাথং। এই সভা মহোৎসৱত যিসকল ব্যক্তিয়ে বা যিসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোকামনাৰ অৰ্থে যি দান বৰঙণি আগবঢ়াইছে, সকলোবিলাকৰ দান সৎপাত্ৰত নিশ্চয় নিবেদিত হৈছে। আমি কামনা কৰোঁৱেই বা নকৰোঁৱেই, পৰম পুৰুষে সকলোৱে জানে। তেওঁত ভক্তি ৰখাসকলৰ কেতিয়াও বিপদ নহয়। গতিকে তেওঁলোকক যিসকলে একান্ত মনে ভক্তিভাৱে দ্ৰব্যাদি নিবেদন কৰি এই অনুষ্ঠান সফল কৰি তুলিছে, তেওঁলোকক পৰম পুৰুষে তেওঁৰ চৰণ ছত্ৰ ছায়াত নিৰ্বিঘ্নে ৰক্ষা কৰি থাকক, আৰু সকলোৱে তেওঁলোকৰ মংগলৰ অৰ্থে একমুখে এটা হৰিধ্বনি কৰক। হরিবল হরিবল হরিবল।
এতিয়া হৰিধ্বনি দিয়া হৈ গ'ল আৰু সকলো ধৰ্মপ্ৰাণ ৰাইজকে পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু হোম যজ্ঞৰ যিটো ফোট হয় সেই ফোট সকলোকে লগাইছে আৰু পুৰোহিতসকলে দি আছে আৰু আমিও ৰখি আছোঁ ফোট ল'বলৈ হোমৰ আৰু লগতে শিলিখাও বিলাইছে আৰু আমিও শিলিখা পালোঁ। মই নিৰ্মালি ল'বা আছোঁ যে ব্যৱস্থা আৰম্ভ কৰিছে গতিকে দেউৰীসকলক সহযোগিতা আগবঢ়াবলৈ আজি স্বেচ্ছাসেৱকসকলৰ লগতে কৰ্তব্যৰীয়া নেতাসকলক অনুৰোধ জনাইছে। কৃষ্ণৰঞ্জক দেউৰীয়ে ৰভাৰ তলত প্ৰকাশ ব্যৱস্থা কৰিব। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আহি ঘৰ পালোঁ আৰু জাষ্ট ঘৰ আহি পালোঁ আৰু চাওক মই যেনেকুৱা গিচুকা লাগিছে আপোনালোকে জনাব আৰু সভাখন চাই কেনে জনাব আৰু সকলোৱে সভা চাব আহিব। সৰ্থেবাৰী সভা বহুত ডাঙৰ হয়, অসম বিখ্যাত সভা, আপোনালোকে সকলোৱে আহিব, সকলোকে স্বাগতম জনাইছোঁ। আৰু সভা 8 দিন চলিব ন, 8 দিন না 9 দিন আৰু সভা 22 তাৰিখো থাকিব। আমাৰ সৰ্থেবাৰী সভা 22 তাৰিখো থাকিব। আজি হোম গ'ল, যোৱাকালি গোসাঁই উলিওৱা গৈছিল আৰু 22 তাৰিখলৈকে থাকিব। আপোনালোকে আহিব পাৰিব আৰু বহুত ভাল লাগিল, আহিলোঁ জাষ্ট হোমৰ পৰা। ঠিক আছে তেনেহ'লে এতিয়া বাই বাই আৰু আকৌ বেলেগ ভিডিঅ'ত আপোনালোকক লগ পাম আৰু যদি ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।